ৰাতি পটককৈ হস্পিটেল আহিবলগীয়া হ'ল। কাক হস্পিটেললৈ আনিছোঁ আপোনালোকক দেখাই আছোঁ বাৰু কি হৈছে। এয়া বৌ হস্পিটেলত ভৰ্তি কৰিব লগা হ'ল ঘপক কৰি। পাৰিবি দে ক'ত প্ৰথম আগতে ধৰি দে মাক ধৰি দে। বহি দে অকণমান। এয়া হৈছে বাই ভনী মৰম। এয়া মোজা পিন্ধাই দিছে। এয়া বাই এয়া আৰু অকণমান আগতে বহি পাক খাই দিছিলে, থুৰ লগাই দিলে খালি কেপি লগা থুৰ। চাইকেল লৈ ওলালেহি সৰুটো লগতে আছিলে ব'ল ধৰি নে আকৌ ব'ল ধৰি নে আকৌ ভণ্টিক। এতিয়া চেলাইন টেলাইন লৈ এই বেমাৰী একদম সুস্থ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। তাইক সুস্থ কৰি মেলি আৰু চেলাইন 3টা চেলাইন লৈ আমি এতিয়া হস্পিটেলৰ পৰা ওলাইছোঁ আৰু। বৰ্তমান মই 108ৰ ড্ৰাইভাৰ হৈ আছোঁ।